Hello everyone, good morning. আজি হৈছে সৰস্বতী পূজা আৰু 14 ফেব্ৰুৱাৰী লগতে ভ্যালেন্টাইন ডেও হয়। গতিকে মই ভাবিলো আজি ব্লগ এটা বনাও আপোনালোকৰ কাৰণে। ভ্যালেন্টাইন ডে স্পেশাল একো নাথাকিব বিশেষ, কিন্তু সৰস্বতী পূজা স্পেশাল কিবা এটা বনাম। মানে দিনটোত য'ত যাওঁ যি কৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভণ্টি ঘৰতে আছেহি আৰু ওচৰৰ ভণ্টি এজনীও আছে, গতিকে সকলোকে মই উলিয়াই দিম, মানে অকণমান তাহাঁতক সাজি কাচি দিম আৰু যিমানখিনি মই পাৰোঁ। আৰু সেইখিনি ওলোৱা আপোনালোকক দেখাম। গতিকে বলক আজি ইয়াৰ পৰাই ৰাতিপুৱা মৰ্ণিঙৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া বাজিছে 9টা আৰু মই গা পা ধুই একেবাৰে ৰেডি হৈ গ'লোঁ। আৰু এতিয়াৰ পৰা মানে ষ্টাৰ্ট দিম আৰু আমি ইয়াৰ পিছত কি কৰোঁ। গতিকে এগৰাকী আহি ৰখি আছেহি, তেখেত ওলাব এতিয়া। আৰু নেক্সটগৰাকী এতিয়ালৈকে গা ধোৱা নাই, গতিকে মই ফাৰ্ষ্ট তেখেতক উলিয়াম, তাৰপিছত তেখেতক, তাৰপিছত মই। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, আজি 14 ফেব্ৰুৱাৰী লগতে আমাৰ টুকুৰ বাৰ্থডে হয়। এই আমাৰ টুকুৰ, হেপী বাৰ্থডে। থেংক ইউ কোৱা। Thank you. আৰু চবকে তেনেকৈ কৈ দিয়া হেপী ভেলেণ্টাইন্স ডে কোৱা। Happy Valentine's. হেপী ভেলেণ্টাইন্স ডে কোৱা। Happy Valentine's. Happy Valentine's Day. আৰু হেপী সৰস্বতী পূজা কোৱা। Happy Saraswati Puja. আৰু আজি তোমাৰ যে বাৰ্থডে যে কি খুৱাবা? Cake. কেক খুৱাবা। আৰু চবকে কোৱা আগত আপোনালোক আহিব দেই কোৱা। কোৱা আকৌ। Tomorrow my birthday. এটা ফ্লাইং কিছ দি দিয়া। বাই কোৱা। Bye. দেখাই দিছোঁ আকৌ চবকে, আজি ব্লগ এটা বনাম যে। আজি ৰাতিপুৱা আমাৰ মা গা পা ধুই ৰেডি, কাৰণ সৰস্বতীবিলাক যাব যে ৰাস্তাত, মানে বাৰান্দাত বহি পিনি সৰস্বতীক চাব, হয় না? হয় চাব লাগিব। চ' ফাৰ্ষ্টে কিবা এটা খাই ল'ম, তাৰপিছত নেক্সট আমি ওলাম, কাৰণ খোৱাটো মেইন। কোৱা। অঁ খাই লওঁ তাৰপিছত ওলাম, কাৰণ খোৱাটো মেইন। ৰ'দটো ওলাইছে আজি, বতৰটো বহুত ধুনীয়া। গতিকে আজি চবেই ভাল পাব বতৰটোৰ কাৰণে, ময়ো ভাল পাম। পিছে এনেকুৱা বতৰতে ভাল লাগে মোৰ। বৰষুণ চৰষুণ দি বতৰটো যদি একদম মানে ফৰকাল হৈ নাথাকে, তেনেহ'লে মনবোৰ ভাল নালাগে। মোৰ পাৰ্চনেলি তেনেকুৱা হয় মানে। গতিকে আজি ৰ'দ দিছে, গতিকে ভাল হৈ আছে মনটো, আৰু পূৰা জোচ, ফুল অন জোচ। লোৱা। আজি সৰস্বতী পূজা নহয়, কিবা এটা কোৱা আকৌ। হেপী সৰস্বতী পূজা। অলমষ্ট ৰেডি হৈ গ'লোঁ। মোৰ মুখৰ মেকআপটো হৈ গ'ল আৰু কাপোৰযোৰ পিন্ধিবলৈ বাকী আছে। এইফালে আমাৰ মায়ে বহি পিনি চাই আছে এজনী ওলাই থকা, হয় না? তাৰপিছত মোৰ কাপোৰযোৰ পিন্ধা হোৱা নাই আৰু মুখৰ মেকআপটো হৈ গ'ল। এতিয়া মই ভণ্টিহঁতক উলিয়াই ল'ম, তাৰপিছত মই কাপোৰযোৰ পিন্ধি আপোনালোকক চব দেখাই আছোঁ। চ' আমি অলমষ্ট ৰেডি হৈ গ'লোঁ। ওলাই গৈছে বোলে। চোলাই সভা বান্ধিবি নি? মই পকাই থৈ দিওঁ আৰু বেলেগ কৰিব লাগিব নেকি? লাগিব। কি ক্লিপ বে, এবাৰ মাৰিলতে দাম খাই গৈছে। তোমালোকে কি খালো? দেৰি হৈছে। এতিয়া চা টাইমত ৰাবাৰ এডালো বিচাৰি নাপাওঁ। देখিছে মোৰ পকা হোৱা নাই, पर मैं ट्राई करती रहूँगी, हार नहीं मानूंगी, बांध के ही छोड़ूंगी।
এইটো অসমীয়া ব্লগ হয়, হিন্দীত নকলেও হ'ব। ফাইনেলি আমাৰ ওলাই মেলি হ'লগৈ আৰু বহুত টাইমে লাগিলে বুলি ক'ব পাৰি, প্ৰায় 2 ঘণ্টামানে লাগিলে চাগে আমি তিনিজনী ওলাওঁতে, কাৰণ সকলোবোৰ হৈ যায় মেকআপ কৰি চাদৰ মেখেলা পিন্ধি, কিন্তু একেবাৰে শেষত গৈ পিনি চুলিটো নিমিলা হয়গৈ, মানে চুলিটো কি কৰিম সেইটোৱে ভাবি নাপাওঁ, বা কেনেকৈ কৰিলে ভাল লাগিব সেইটোও বুজি নাপাওঁ, কাৰণ এইটো প্ৰব্লেম চাগে বহুত ছোৱালীৰে হয়, ময়ো ফেচ কৰি থাকোঁ সদায়ে। আৰু ফাইনেলি মই অফিচ আহি পালোহি, অকণমান বহি লৈছোঁ আৰু আমাৰ বাইদেউ আহি আছে, দেখাই আছোঁ ৰ'ব আপোনালোকক সকলোখিনি। কওক আকৌ কিবা এটা, সৰস্বতী পূজা বুলি কেনেকুৱা লাগিছে? সৰস্বতী পূজা আজি বহুত ভাল লাগিছে, ঘৰতো পূজা কৰিলোঁ, ধূপ চাকি জ্বলাই এতিয়া ওলাই আহিছোঁ অফিচলৈ বুলি। আৰু আজি মেখেলা চাদৰ মানে শাৰী পিন্ধি আহিছোঁ। চাওঁ অকণমান ধুনীয়াকৈ দেখাই দিওঁ। এইখন মানে শাৰী যে মই কেলকাতাৰ পৰা আনিছোঁ। এইবাৰ যে ফুৰিব গৈছিলে, কালাৰটো মানে ভাল লাগিছিলে, হয় সেইকাৰণে পিন্ধি আহিছোঁ। কালি ৰাতি চিলাই এই শাৰীখন পিন্ধি আহিছোঁ। ধুনীয়া কেনেকুৱা লাগিছে, কোৱা? ধুনীয়া লাগিছে, থেংক ইউ। মিলি গৈছে ব্লাউজটো সৈতে। আৰু এইফালে আমাৰ সৰস্বতী পূজা কৰিছিলে, একেবাৰে সৰুকৈ নিয়মটো কৰিছে। আমি আহি পোৱা আগতেই পূজা শেষেই হ'ল, নাপালোহিয়ে। ইয়াতে আমি অফিচৰ বাহিৰতে অলপমান ফটোজ তুলিলোঁ বাইদেউ আৰু মই। তাৰপিছত খিচিৰি বনাই আছিলে আমাৰ চেণ্টাৰত, আৰু সেইখিনি আপোনালোকক অকণমান দেখাই দিছোঁ, মানে বনোৱা ষ্টাৰ্ট কৰিছে আৰু। তাৰপিছত আমি তাতে চাহ খাই ল'লোঁ, চাহ আৰু প্ৰসাদ, আৰু খাই বৈ পিনি এতিয়া ইয়াৰ পৰা ওলাই যাম, কাৰণ বাহিৰত টাউনতো মানে দৌলৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাওঁগৈ, তাত বহুত ভিৰ হয় আৰু চাই পিনিও বহুত ভাল লাগে সকলোকে। ভিডিঅ'টো মই এয়া বাইদেৱে গাড়ী চলাই আছে, স্কুটিত আমি গৈ আছোঁ এতিয়া টাউনলৈ, অফিচৰ পৰা ওলালোঁ। চুলিও একদম কেলে মই কেমেৰাত হ'ম বাৰু, কেমেৰা কৰিব লাগিব ন, ইউটিউবত ওলাব লাগিব। তই বিহাইণ্ড দ্য চিন দেখাই আছিলি ন, চলা আছিলি লৈ আহিলে অৱস্থা। বাবা লেহেংগা পিন্ধি আহিছে, লেহেংগা পিন্ধি আহিছে, ইমান ধুনীয়া লাগিছে। হাই এটা কৈ দিয়া, হাই বা। আৰু আপোনালোকে দেখা পালে মই মোৰ তাতে কলেজ ফ্ৰেণ্ডো লগ পালোঁ। একচুৱেলি মোৰ ফ্ৰেণ্ডছখিনি ইমানকৈ সকলো ওলাই অহা কথা নাছিলে বাৰু, কিন্তু তেনেকৈ আমি মানে ছাডেনলি লগ পাইছোঁ আৰু মই মোৰ ভণ্টিৰ লগৰখিনিৰ লগতে মানে থাকিলোঁ কালি, যিহেতু ব্লগটো আজি আপলোড কৰিছোঁ, গতিকে কালি হ'ব, কালি সৰস্বতী পূজা আছিলে, আৰু তাহাঁতৰ লগতে মই টাইম স্পেণ্ড কৰিলোঁ, ফটো মাৰিলোঁ, আৰু তাতে এতিয়া আমি ভিতৰলৈ সোমাই যাম, দৌলৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম, গতিকে চাই থাকক। চাওঁ, চাই দে কেনেকুৱা লাগিছে? ভাল লাগিছে। সৰস্বতী পূজা সুন্দৰ অনুভৱ ভাল ভাল। যিহেতু কালি সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে দুয়োটাই আছিলে, গতিকে বহুত ল'ৰা ছোৱালী আছিলে তাতে, সকলোকে চাই পিনি বহুত ভালো লাগিছিলে। ইমান ধুনীয়াকৈ ছোৱালীবিলাকে নিজকে সজাই পৰাই আনিছে, আৰু সেইবোৰ দেখিলে একচুৱেলি মোৰো ভাল লাগে, কাৰণ মই নিজকে সজাই পৰাই ভাল পাওঁ, সেইটো কথা আপোনালোকক ভিডিঅ'ত আগতে কৈছোঁ। আৰু এই সৰু সৰু ছোৱালীবিলাকে যে যিমান পাৰে তেওঁলোকে নিজে মাকৰ হ'লেও কাপোৰ এযোৰ, বা খুৰীৰ হ'লেও বা আইতাৰ হ'লেও কাপোৰ এযোৰ ইমান সুন্দৰভাৱে পিন্ধি আহিছে, দেখিও মৰম লাগে এনেকৈ। আৰু আমি ইয়াতে অলপ টাইম স্পেণ্ড কৰিলোঁ, যিহেতু এতিয়া বহুত টাইম হৈছে, 3টা বাজি গৈছে, গতিকে আমি ইয়াৰ পৰা ওলাই দিম লাহেকৈ আৰু বাহিৰতে লাঞ্চটো কৰি ল'ম।
আৰু আহি পিনে আমি সোমালোহি কেফে মমত আৰু চাওকচোন ৰাইচ ককল কিমান ভিৰ একচুৱেলি এনেকুৱা দিনবোৰত এনেও ভিৰ হয়ে বাৰু আৰু বহিবলৈ একেবাৰে জেগা নাই তেওঁ কৈছে অনাৰজনে যে আমি আধা ঘণ্টামান ৰখিব লাগিব তাকে চাওঁ কি হয় আৰু আধা ঘণ্টা ৰ'বলগীয়া নহ'লে বাৰু তাৰ আগতে হৈ গ'ল খালি আৰু বেলেগ এটা জেগাত গ'লেও আমি একেখিনি টাইমে ৱেইট কৰিব লাগিব সেইকাৰণে তাতে খাই বৈ ল'লোঁ আৰু এতিয়া মই কেক আনিবলৈ যাম কাৰণ আমাৰ টুকুৰ বাৰ্থডে হয় আজি মানে কালি বাৰ্থডে আছিলে ভেলেণ্টাইন ডে দিনা গতিকে কেকটো আনিবলৈ যাম এতিয়া কাৰণ মোৰ লগৰ এজনীৰ ওচৰতে কেকটো অৰ্ডাৰ দিছোঁ এইফালে স্বপ্নালী আৰু তাই মোক সৰু এটা মিনি কেক দিলে আৰু তাৰ কাৰণে বহুত বহুত থেংক ইউ যিহেতু ভেলেণ্টাইন ডে উইচ কৰিয়ে দিছে বাৰু আৰু আপোনালোকে যদি কেকৰ অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে তাই কণ্টেক্ট কৰিব পাৰে মই তাই ইনষ্টাগ্ৰাম আইডি বা কেকৰ পেজটো মই তলতে দি দিছোঁ আপোনালোকে চেক কৰিব পাৰিব আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিলৈ আহিছোঁ অন্য এটি নতুন ব্লগত লগ পাম আজিলৈ বাই